নমস্কাৰ, আজি এটা ইউনিক ৰেচিপি বনাবলৈ লৈছোঁ। এই পেকেটটো দেখিছেনে? মই যোৱাকালি আনিছিলোঁ মোৰ ল'ৰাটোৰ বাবে, কিন্তু সি নাখালে। তাকে ভাবিলোঁ অকণমান বেলেগকৈ বনাই দিওঁ। সেয়ে চেৰেলেক 2 চামুচ লৈছোঁ আৰু এটা সৰু চাইজৰ গাজৰ এনেদৰে ৰুকি লৈছোঁ আৰু এটা সৰু চাইজৰ পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ এনেদৰে। এতিয়া তাত 3 চামুচ আটা এড কৰি দিছোঁ আৰু সোৱাদ অনুসৰি অকণমান নিমখ। এতিয়া আটাইখিনি কুহুমীয়া গৰম পানীৰে এনেদৰে মিক্স কৰি ল'ব। এতিয়া আধা ঘণ্টাৰ বাবে ঢাকনি লগাই থৈ দিছোঁ। এয়া মই গেছত পেনখন তুলি দিছিলোঁ। পেনখন গৰম হোৱাত তাত অকণমান তেল দি দিছোঁ। এতিয়া মই মিক্সাৰখিনি পাতল পাতলকৈ এনেদৰে দি যাম। এতিয়া 10 মিনিটৰ বাবে গেছটো চিমত ৰাখি ঢাকনি লগাই থ'ম। এতিয়া আনটো ছাইড 7 পৰা 10 মিনিটলৈকে চিমত ৰাখি এনেদৰে ঢাকনি লগাই দিব। তাৰপিছত আমাৰ এই নতুন ৰেচিপিটো ৰেডি। আপোনালোকে বিশ্বাস কৰক, খাই বহুতেই ভাল লাগিছে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে। খুবেই হেল্ডি হয় আৰু এনেদৰে নাখালে নতুন নতুন পদ্ধতিৰে বনাই খাব পাৰে। মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।